নমস্কাৰ, আজিৰ আলোচ্য বিষয় হৈছে মানুহৰ মস্তিষ্ক। ছাত্ৰ ছাত্ৰীসকল, এয়া হৈছে মানুহৰ মস্তিষ্কৰ এটা নমুনা। মানৱ মস্তিষ্ক মানুহৰ স্নায়ুতন্ত্ৰৰ এটা বৃহৎ অংগ। মস্তিষ্ক দেহৰ বিভিন্ন আভ্যন্তৰীণ বাহ্যিক কাৰ্যৰ সমন্বয় ৰক্ষা কৰাৰ ক্ষেত্ৰত জড়িত এটা জটিল অংগ। মস্তিষ্ক মূৰৰ ভিতৰত অৱস্থিত আৰু ইয়াক কৰটিয়ে আগুৰি ৰাখিছে। মস্তিষ্ক হৈছে মানুহৰ মুখ্য সমন্বয় কেন্দ্ৰ আৰু ই আমাক চিন্তা কৰাত সহায় কৰে, যাৰ দ্বাৰা আমি আমাৰ দৈনন্দিন জীৱনৰ কাৰ্য সম্পাদন কৰোঁ। মস্তিষ্কই আমাৰ শৰীৰৰ বিভিন্ন অংগ যেনে হাঁওফাঁও, হৃদযন্ত্ৰ, বৃক্ক আদি নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও শৰীৰৰ ভংগিমা, ভোক, পিয়াহ, সমতা, উষ্ণতা নিয়ন্ত্ৰণতো মস্তিষ্কই সহায় কৰে। মানুহৰ মস্তিষ্কটো বিভিন্ন অংশৰ দ্বাৰা পৰিচালিত আৰু মানুহৰ মস্তিষ্কৰ প্ৰধান তিনিটা অংশ হৈছে প্ৰমস্তিষ্ক, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। প্ৰমস্তিষ্ক হৈছে মানুহৰ দেহৰ প্ৰধান চিন্তা ভাৱনাৰ অংগ। প্ৰমস্তিষ্কই সংগ্ৰাহী ইন্দ্ৰিয় যেনে চকু, কাণ, নাক, জিভা ইত্যাদিৰ পৰা অহা স্নায়ু প্ৰেৰণা সংগ্ৰহ কৰে। প্ৰমস্তিষ্ক আকৌ কিছুমান বিশেষ অংশত বিভাজিত, যেনে চেৰিব্ৰাম, হাইপথেলামাছ, থেলামাছ ইত্যাদি। এতিয়া চেৰিব্ৰাম হৈছে মগজুৰ আটাইতকৈ ডাঙৰ অংশ আৰু ই অতি জটিল। চেৰিব্ৰামে কিছুমান নিৰ্দিষ্ট কাৰ্য